নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ। আজি কিছুদিনৰ বিৰতিৰ পিছত আপোনালোকৰ মাজলৈ আকৌ আহিলোঁ এটা নতুন ভিডিঅ' লৈ। আশা কৰোঁ সকলোৱে ভিডিঅ'টো শেষৰলৈকে চাব আৰু লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু লগতে যদি নতুনকৈ কোনোবা আহিছে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব। বলক তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি বনাবলৈ লৈছোঁ পকা মিঠৈ। পকা মিঠৈ কেনেদৰে বনাওঁ চাওঁ আহক। এখন ডাঙৰ কেৰাহীত পানী দিলে, পানী দিয়াৰ পিছত তাত গুড়ৰ চপৰাবোৰ সৰু সৰুকৈ ভাঙি পানীত দি দিয়া হৈছে। আৰু এনেদৰে হেতাখনৰ সহায়ত লৰাই থাকিব লাগিব যেতিয়ালৈকে গুড়খিনি গুলি পানীৰ লগত মিহলি হৈ নাযায়। এয়া বনাই আছে, মা আছে, খুৰী আছে, জেঠাই আছে, মোৰ জাগৰাকী আছে আৰু চবেই এনেকৈ আমি লাগি ভাগি বনাই আছোঁ। একচুৱেলি বহুত দিনৰ আগতে আমি মোৰ হাজবেণ্ড আৰু মই এখন ভাওনা কৰিম বুলি আগবঢ়াই থৈছিলোঁ, নামঘৰত ভাবি থৈছিলোঁ। সেয়া সময় সুবিধা এতিয়া মিলাৰ কাৰণে আমি পাতি দিওঁ বুলি ভাবিছোঁ। তাৰ বাবে আমি এইকেইদিন খুবেই ব্যস্ত হৈ আছিলোঁ, সেইকাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ। সেই নামঘৰত সভা পাতিবলৈ কাৰণেই আমি এয়া পকা মিঠৈ বনাইছোঁ আৰু ভাবিলোঁ আপোনালোককো দেখুৱাওঁ। গতিকে সকলোৱে ভিডিঅ'টো চাব আৰু আমি যাতে ভাওনা ভাগ ভালদৰে পাতিব পাৰোঁ তাৰ বাবে সকলোৱে আশীৰ্বাদ কৰিবচোন। এয়া গুড় খাইছেগৈ, গুড় গুড় পকোৱাটো কিন্তু এটা লাড়ুটো টান হ'ব নে কোমল হ'ব এই গুড়ৰ পাক উঠোতেই কিন্তু গম পোৱা যায়। এই গুড়টো যে পকাইছোঁ আমি বেছিকৈ পাক উঠিবলৈ দিব নালাগে। অকণমান এনেদৰে পগোৱাৰ পিছত যেতিয়া অকণমান আঠা লেতিয়া হ'ব, চুই চাব, তেতিয়াই নমাই থৈ দিব লাগিব। বেছিকৈ যদি উতলিবলৈ দিয়া হয় বা বেছিকৈ উতলোৱা হয় তেতিয়াহ'লে কি হয়, পিছত লাড়ুটো টান হৈ যায়। এতিয়া ইয়াত দি দিয়া হৈছে ইলাচি, লং আৰু জালুক দি পেলাই এনেকৈ গুড়ি কৰি থোৱা আছিলে, ইয়াত দি দিয়া হৈছে ইলাচি, লং আৰু জালুকৰ গুড়ি আৰু ভালদৰে মিহল কৰি দিয়া হৈছে এইটো গোন্ধটো আহিবৰ কাৰণে। এনেই পকা মিঠৈটো আমি অলপ জ্বলা হ'লেহে খাই ভাল পাওঁ, নহয় জানো? তাৰপিছত চাউলৰ কথা আপোনালোকক কোৱাই নাই নহয়। মই ভাত খোৱা সাধাৰণ চাউল লৈছোঁ, তাতে এই কণ্ট্ৰলৰ পৰা দিয়া চাউলটো যে সেইটো মিক্স কৰি দিয়া হৈছে। এনেদৰে বনালে কিন্তু এনেই ভাত খালে আমি সেইটো গোন্ধ পাওঁ, এনেদৰে বনালে কিন্তু গোন্ধ পোৱা নাযায়, খাবলৈ ভাল হয়। এয়া প্ৰায় হৈ গৈছে, এতিয়া আমি এয়া কাঢ়ি ল'ম। চৰিয়া এটাত গুড়ৰ মিশ্ৰণটো ঢালি লোৱা হ'ল। এতিয়া আমি কেনেদৰে বনাম চাই যাওকচোন। এয়া পিঠাগুড়ি চালি লোৱা হৈছে আকৌ এবাৰ। ইয়াত জোখ অনুসৰি এগৰাকীয়ে হাতেৰে পিঠাগুড়ি দি যাব আৰু এগৰাকীয়ে লগে লগে লৰাই যাব, যাতে পিঠাগুড়িখিনি গোটা হৈ নাযায়, ভালদৰে মিহল খাই যায়। সেইটোৰ বাবে এনেকৈ নন ষ্টপ লৰাই থাকিব লাগিব। কমকৈ পিঠাগুড়ি দি লৰাই থাকিব লাগিব। এতিয়া মিশ্ৰণখিনি অন্য এটা চৰিয়াত অলপ লৈ ল'ম আৰু তাতো সিটো চৰিয়াত কৰা দৰেই
পিঠাগুড়ি লাহে লাহে দি এনেদৰে গুলি গুলি মিশ্ৰণ এটা তৈয়াৰ কৰিব লাগিব। এয়া দেখিছেনে বাৰু আপোনালোকে? মই সম্পূৰ্ণ প্ৰক্ৰিয়াটো আপোনালোকক ভালদৰে দেখাইছোঁ, স্কিপ নকৰাকৈ, গতিকে ভিডিঅ'টো চাই যাওক। এনেদৰে টান হ'লে যেতিয়া হেতাত লাগি ধৰিব, হেতাখন গধুৰ গধুৰ ভাৱ এটা আহিব, তেতিয়াহ'লে বুজিব যে হৈ গৈছে। এতিয়া মাজে মাজে চাব লাড়ু হৈছেনে, কৰিব পৰা গৈছেনে নাই। লাড়ু প্ৰায় হৈ গৈছে। এতিয়া পটাপট গৰমে গৰমে লাড়ুখিনি বনাওক। চেঁচা হৈ গ'লে মিশ্ৰণটো শুকাই যায়, গতিকে সকলোৱে লৰালৰিকৈ মুঠি মুঠি কৰি লাড়ুখিনি বনাই যাওক, তেতিয়া সোনকালে হ'ব। চেঁচা হৈ গ'লে কিন্তু লাড়ুখিনি ভাঙি যোৱাৰ সম্ভাৱনা থাকে আৰু মিশ্ৰণটো শুকাই যায়, হাতেৰে লাড়ুখিনি ভালদৰে বান্ধ নাখায়। সেইকাৰণে লাড়ু বনাবলৈ বেছি মানুহ লাগে বুলি কয় যে। নাৰিকল লাড়ুৱেই হওক বা তেলৰ লাড়ুৱেই হওক, একেই পদ্ধতি। হৈ গৈছে, এতিয়া আৰু সোনকালে সোনকালে লাড়ুখিনি বান্ধিব লাগে। দেখিলেনে বন্ধু বান্ধৱীসকল, কেনেদৰে আমি পকা মিঠৈ বনালোঁ। সকলোৱে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। আৰু এনেদৰে সহায় সহযোগিতা কৰি যাব, এনেদৰে সকলোৱে একেলগে আগবাঢ়ি যাব লাগিব। গতিকে আজিলৈ বিদায় লৈছোঁ, আকৌ আহিম অন্য এটা ভিডিঅ'লৈ। তেতিয়ালৈকে বাই বাই।